আজি ৰংদৈ ইউথ ক্লাবৰ সৌজন্যত আমি আমাৰ ৰংদৈ উচ্চ ইংৰাজী বিদ্যালয়ৰ ফালৰ পৰা সকলোৱে এই বৰচৰলা বিললৈ আহি উপস্থিত হৈছোহি। এতিয়া আমি লাহে লাহে এই হাবি আৰু জংঘলৰ মাজেৰে গৈ আছোঁ। গৈ যিহেতু জৈৱ বৈচিত্ৰ্যৰ কথা, আৰু ইয়াত জৈৱ বৈচিত্ৰ্য বুলি ক'লে ইয়াত বিল আছে, খাল বিল, তাৰপিছত বিভিন্ন ধৰণৰ চৰাই চিৰিকটিৰ আগমন হয় বুলি আমি শুনিছোঁ। সেইকাৰণে আহিছোঁ। লাহে লাহে আমি সেই গন্তব্যস্থললৈ যাম আৰু লাহে লাহে আমি দেখুৱাই থাকিম আপোনালোকক গোটেইখিনি বস্তু। আমাৰ লগত 20জনীয়া দল এটা উপস্থিত হৈছে। লগতে আমাৰ আছে মানৱ ছাৰ, নমস্কাৰ। তাৰপিছত আমাৰ পিছফালে আছে টংকেশ্বৰ ছাৰ আছে, আমাৰ ৰূপজ্যোতি দা আছে, পক্ষী বিশেষজ্ঞ, তাৰ লগতে আমাৰ ঋতুমণি ছাৰ। আমি গোটেইখিনি মিলি আজিৰ এই দিনটো ইয়াত উপভোগ কৰিম। খুবেই ভাল লাগিছে। খুবেই এটা নেচাৰেল আৰু প্ৰাকৃতিক দৃশ্যৰ মাজত আছোঁ। সদায় আমি টাউনীয়া পৰিৱেশৰ মাজত থাকি যেনেকুৱা এটা পৰিৱেশ পাওঁ কোলাহলপূৰ্ণ, ইয়াত আহি খুবেই এটা শান্তি এটা অনুভৱ হৈছে। খুবেই ভাল লাগিছে। ধন্যবাদ।